खुलुमबाय बड'लेण्ड पाब्लिक रादाबाव नोंथांमोनखौ बरायबाय। गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया दिनै फिन काछार आरो करिमगंज जिल्लानि दैबानाजों खहा जानांनाय ओनसोलफोरखौ नायदों। करिमगंज जिल्लानि सिङाव थानाय सुभाष हाइस्कुल, कालीबारि आरो कफिनगरनि रिलिफ केम्पफोराव थानाय सुबुंफोरनि हालोदफोरखौ सुलाद लायो। रायजो राजानि जेंनाखौ गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया खोनासंना लायो। অৰুণোদয় পায় কিন্তু 2 মাস হইছে পায় না। এতিয়া মিডুলে গুৱাহাটীত জয়ন্তৰ লগত কথা পাতক by 4 PM I want detail আৰু যদি মই কোৱাটোৱে হয় লগে লগে ভৰাই দিম। আপনাকে এখন আমি ভালো ব্যবস্থা করে দিব। হ্যাঁ, আপনি চিন্তা করেন না, আপনার আখটাও ভালো করে চেক হয়ে যাবে, ঠিক আছে? ফোন দেওয়ার ব্যবস্থা করেন। আনন্দ পরিস্থিতি গামারিয়া মানুষ আছে, ঘর আছে, এগুলা মানুষের বাড়ি, সব বাড়ি নৌকা সব বাড়ি। আচ্ছা, মানুষগুলা নাও থেকে সবার নৌকা আছে, পুরা ঘৰত পানী আছে। পৰিচয় দিয়াটো নহয়, আগতে গামারিয়া বোকা রিলিফ ফিলিপ ভালো করে সরকারি রিলিফ পাইছে তো। আপনি তো ডেইলি করবে, লেকিন এইগুলা করবে কিনা ওইটাই আমার সমস্যা। অঙ্গনবাদী ওয়ার্কার, এটা সিডিপিও সুপারভাইজার। गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया करिमगंजआव खौरांगिरिफोरनि सिगाङाव ओरैबायदि बिबुंथि होयो। আমাৰ ইয়াতে এটা ভাল গেষ্ট হাউচ হ'ব আৰু মানুহে এটা পৰামৰ্শ দিছে যে সিংলা নদী দুইটা ফালে দুইটা নদীত চুইচ গেট হৈ গ'লে পানীটো সদায় থাকিব পাৰিব। গতিকে সেইটো এটা আমাৰ কথা এটা ইয়াত চিন্তা হৈ আছে। ছেকেণ্ড, সোণবিলত ফ্লটিং সোলাৰ পাৱাৰ ডেভেলপমেণ্টৰো এটা প্ৰজেক্টৰ কাম চলি আছে। এতিয়া এছেছমেণ্ট চলি আছে যাতে ফিচাৰীও চলিব পাৰে আৰু ওপৰ হাইটত সোলাৰ পাৱাৰ ল'ব পাৰে। এইখিনি হ'লে ইয়াৰ ইকনমিটো বহুত চেঞ্জ হৈ যাব। বানপানী এতিয়াতো আমাৰ ইয়াতে কোৱা মতে কৰিমগঞ্জ সমষ্টিত 3,90,000 মানুহ এফেক্টেড হৈছে। সমগ্ৰ অসমত নিয়াৰ এবাউট 1 crore মানুহ এফেক্টেড হ'ব, 1/3 অফ দ্য পপুলেশ্যন। যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম। এইবাৰতো আমি বহুত চেষ্টা কৰিছোঁ, কাট অফ হ'ব দিয়া নাই। যেতিয়া কাট অফ হৈছে এয়াৰ ড্ৰপিং কৰা হৈছে। বৰাক ভেলীটো এবাৰ মেক্সিমাম এয়াৰ ড্ৰপিং কৰা হৈছে। কাট অফ হ'ব দিয়া নাই। ক্লাৰিয়েটৰ ডিচিৰ লগত আমি ডেইলি টাচত আছিলোঁ যাতে ইয়াত বস্তু থাকে। ছেকেণ্ড, হাফলঙৰ পৰা শিলচৰলৈকে ৰেলটো কালিৰ পৰা আৰম্ভ হৈছে। গতিকে আমি ৰেলৰ লগত কথা পাতিছোঁ যে নদীৰ কাষেদি, পাহাৰৰ কাষেদি ৰেল লাইনটো নকৰি টানেল বনাই ৰেল লাইনটো নতুনকৈ ৰিডিজাইন কৰিব পাৰি নেকি। আজি মোক কৈছে ডিচিয়ে যে অকণমান আমাৰ যিটো কালভাৰ্ট এটা আছিল পৰি গৈছে। মই এতিয়াই ইঞ্জিনিয়াৰক কৈ দিম যাতে লগে লগে। কৰিমগঞ্জ টাউনৰ আগততো ৱাটাৰ ছাপ্লাই প্ৰজেক্ট আমি আহি কৰিছিলোঁ না। চ' বহুত দিন হ'ল, মোৰ মনত আছে 10 years বেক। চ' এতিয়া চাই ল'ম, তাক ষ্ট্ৰেংথেন কৰি এবাৰ আমি ষ্ট্ৰেংথেন কৰি ল'ম। আৰু বান পৰিস্থিতিৰ মাজত চৰকাৰে বহুখিনি কৰিছে, ইয়াৰ ৰাইজে স্বীকাৰ কৰিছে। যিহেতু আমি গ্ৰাউণ্ড জিৰ'ৰ পৰা গৈ বাতৰি সংগ্ৰহ কৰোঁ, কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসন, বিশেষকৈ বৰাক উপত্যকাৰ জিলা প্ৰশাসনৰ ওপৰত ৰাইজ যথেষ্ট অসন্তুষ্ট। চাওক, প্ৰথম যেতিয়া 2-3 দিন পানী হৈছেতো জিলা প্ৰশাসন যাব পৰা নাই, মানুহৰ খং আছে। কিন্তু এতিয়া মই ডেইলি ভিডিঅ' কনফাৰেঞ্চ কৰি আছোঁ যে মানুহৰ মাজত যাতে প্ৰশাসন যায়, মানুহক সহায় কৰে, কোনো যাতে এপিডেমিক আউটব্ৰেক নহয় আৰু মানুহক যাতে আমি ভাল কৰি ঘৰত লৈ যাব পাৰোঁ। এতিয়াতো যিমানখিনি মোৰ পৰা ৰিপৰ্ট আছে, মেক্সিমাম এৰিয়া কাভাৰেজ হৈছে বুলি কৈছে।
কিন্তু এতিয়া গৈ মই শিলচৰত থাকিম মই তেতিয়া মই পিছবেলা শিলচৰত মই এটা ৰিভিউ ল'ম যে আৰু যদি কিবা কৰিব বাকী আছে আমি কৰি ল'ম থ্যাংক ইউ রাস্তা ঘাটটা ওই আবার ইমপ্রুভ করতে হবে রাস্তা ঘাট এম্বেকমেন্ট ওইগুলা করতে হবে আবার আসবো আর করিমগঞ্জ তো আমার নিজের বাড়ির মতন আবার আসবো নাই সনবিলটো মই আগতো আহিছো এইটো এটা অসমৰ বহুত ডাঙৰ প্ৰপাৰ্টি আমাক ভগৱানে দিছে ইয়াক আমি नोंथांमोना नायगासिनो दंमोन बड'लेण्ड पाब्लिक रादाब गोजोन्थों